বন্ধুসকল, দীপাৱলীৰ দিনাখন পুৰণি চাকি পুনৰ জ্বলোৱাটো শুভ নে অশুভ সেই কথাটো আজি আপোনালোকক ভিডিঅ' আকাৰে মই দিবলৈ যত্ন কৰিম। পঞ্জিকা অনুসৰি এইবাৰ 20 অক্টোবৰ সোমবাৰে দীপাৱলীৰ উৎসৱ পালন কৰা হ'ব আৰু এই শুভ উৎসৱক পোহৰ সমিতি আৰু শুভ শক্তিৰ প্ৰতীক হিচাপেও গণ্য কৰা হয়। এই দিনটোত ঘৰ আৰু চোতালত চাকি জ্বলোৱাৰ বিশেষ তাৎপৰ্য আছে, কাৰণ চাকিয়ে কেৱল অন্ধকাৰ দূৰ কৰাই নহয়, ইতিবাচক শক্তি আৰু দেৱী লক্ষ্মীৰ আশীৰ্বাদৰো প্ৰতীক বুলি গণ্য কৰা হয়। পোহৰৰ উৎসৱ দীপাৱলীত অন্ধকাৰৰ ওপৰত পোহৰৰ বিজয় আৰু ঘৰলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই অনাৰ উদযাপন কৰা হয়। আজিৰ দিনটোত দেৱী লক্ষ্মী আৰু ভগৱান গণেশক পূজা কৰা হয়। ঘৰবোৰ দীপৰ পোহৰেৰে আলোকিত কৰা হয়। কিন্তু বহু লোকে প্ৰায়ে প্ৰশ্ন কৰে যে যোৱা বছৰৰ পুৰণি মাটিৰ যি চাকি আছিলে সেইবোৰ পুনৰ জ্বলোৱাটো শুভনে, দীপাৱলীত ব্যৱহাৰ কৰিব পৰা যাবনে, বা পুনৰ জ্বলোৱাটো এইটো ভাল সংকেত নে বেয়া সংকেত, এই বিষয়ে আজি সম্পূৰ্ণ নিয়ম আৰু চাকি জ্বলোৱাৰ সঠিক পদ্ধতিৰ বিষয়ে আলোচনা কৰিম। সাধাৰণতে মাটিৰ চাকি এবাৰহে ব্যৱহাৰ কৰিলে শুভ বুলি গণ্য কৰা হয়। মাটিৰ পাত্ৰবোৰ এবাৰ পূজা পাতলত ব্যৱহাৰ কৰিলে পুনৰ ব্যৱহাৰ কৰাটো ঠিক নহয়। দীপাৱলীৰ দিনাখন ব্যৱহৃত যি মাটিৰ চাকি সেইবোৰ পুনৰ ব্যৱহাৰ কৰাটো অশুভ বুলিও গণ্য কৰা হয়। গতিকে পূজাত ব্যৱহৃত যিবোৰ মাটিৰ চাকি সেইবোৰে ঋণাত্মক শক্তি শোষণ কৰে, অৰ্থাৎ যদি আপুনি পুনৰ ব্যৱহাৰ কৰে তেনেহ'লে আপোনাৰ বাবে এইটো নেতিবাচক শক্তিৰো সঞ্চাৰ ঘটাব পাৰে। গতিকে যিমান পাৰে আপোনালোকে এইবোৰ এৰাই চলিব, নতুন চাকি ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব। আৰু অন্য ধাতুৰে নিৰ্মিত যদি আপুনি চাকি ব্যৱহাৰ কৰিছে তেনেহ'লে আপোনালোকৰ বাবে এই যিবোৰ নিয়ম আছে সেইবোৰ প্ৰযোজ্য নহ'ব, কাৰণ যিকোনো ধাতুৰ চাকিয়ে হওক বা পিতলৰ চাকিয়ে হওক সেইবোৰ আপোনালোকে যদি ভালদৰে পৰিষ্কাৰ কৰি পুনৰ ব্যৱহাৰ কৰে সেইবোৰে আকৌ পুনৰ আপোনালোকৰ শুভ ফল দিব আৰু শুভ বুলিও গণ্য কৰা হয়। গতিকে আপোনালোকে বিভিন্ন ধৰণৰ ধাতুৰে নিৰ্মিত চাকি ব্যৱহাৰ বাৰম্বাৰ আপোনালোকে কৰিব পাৰিব। এতিয়া চাকিৰ যিবোৰ ভঙা চাকি সেইবোৰ আপোনালোকে ত্যাগ কৰিবলৈ যত্ন কৰিব বা সেইবোৰ নজ্বলাব, নতুন হ'লেও আপোনালোকে নজ্বলাব, কাৰণ সেইবোৰে অত্যন্ত অশুভ শক্তি কঢ়িয়াই লৈ আহে, যাৰ ফলত আপোনালোকৰ ঘৰত অশান্তি আৰু বিভিন্ন ধৰণৰ সমস্যাই দেখা দিব পাৰে। আৰু সেইবোৰ যদি চাকি জ্বলায় তেনেহ'লে আপোনালোকৰ আৰ্থিক লোকচানো হ'ব পাৰে আৰু নেতিবাচকতাও দেখা দিব পাৰে। এতিয়া আপোনালোকৰ মনত প্ৰশ্ন উদয় হ'ব পাৰে যে পুৰণি যিবোৰ চাকি আছিলে সেইবোৰ আমি কি কৰিম? সেইবোৰ আপোনালোকে পূজাৰ পিছত বা আপোনালোকে বিভিন্ন উৎসৱত ব্যৱহাৰ কৰাৰ পিছত পানীত পেলাই দিবলৈ যত্ন কৰিব বা গছৰ তলত আপোনালোকে ৰাখি থৈ দিব। সেইবোৰ যাতে কোনো কাৰণতে পুনৰ ব্যৱহাৰ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। আৰু চাকি জ্বলোৱাৰ বিশেষ কিছুমান নিয়ম আছে, সেইবোৰ আপোনালোকে জনাটো গুৰুত্বপূৰ্ণ। গতিকে সদায় আপোনালোকে চেষ্টা কৰিব এই নিয়মবোৰ পালন কৰিবলৈ। গতিকে আহক এই বিষয়ে আলোচনা কৰোঁ। পূব বা উত্তৰ দিশলৈ মুখ কৰি থকা যিবোৰ চাকি সেইবোৰ জ্বলোৱাটো শুভ বুলি গণ্য কৰা হয়, অৰ্থাৎ আপোনালোকে চাকি জ্বলাওঁতে পূবমুখী বা উত্তৰমুখী আপোনালোকে জ্বলাবলৈ চেষ্টা কৰিব। ঘৰৰ মূল প্ৰৱেশ দুৱাৰত চাকি জ্বলোৱাৰ সময়ত ইয়াৰ শিখাৰ ভিতৰলৈ নিৰ্দেশিত হ'ব লাগে, যাতে আপোনালোকৰ সকলোবোৰ ইতিবাচক শক্তি ভিতৰলৈ আহে। আৰু সদায় আপোনালোকে দক্ষিণমুৱাকৈ পোহৰাই ৰাখিবলৈ যত্ন কৰিব। দীপাৱলীৰ চাকিৰ সংখ্যা আপোনালোকৰ অযুগ্ম হ'ব লাগে, সদায় মনত ৰাখিব। যেনে 5টা, 7টা, 9টা, 11টা এনেদৰে আপোনালোকে জ্বলাব চেষ্টা কৰিব পাৰে। আৰু শেষত আপোনালোকে 108টাও জ্বলাব পাৰে। আপুনি নিজৰ ইচ্ছামতে যিকোনো সংখ্যক চাকি জ্বলাব পাৰে, কিন্তু অযুগ্ম সংখ্যক শুভ বুলি গণ্য কৰা হয়, সেইবাবে আপোনালোকে এনেদৰে আগবঢ়াবলৈ যত্ন কৰিব। পূজা আৰম্ভ হোৱা বা কোনো এটা উৎসৱ আৰম্ভ হোৱাৰ সময়ত আপোনালোকে প্ৰথমতে চাকি জ্বলাব লাগে। সৰিয়হ তেলৰ চাকিতকৈ ঘিউৰ চাকি জ্বলোৱাটো অতি শুভ বুলি গণ্য কৰা হয়। গতিকে আপোনালোকে ঘৰৰ মূল দুৱাৰত ঘিউৰ চাকি জ্বলাবলৈ চেষ্টা কৰিব। আৰু আপোনালোকে বহা কোঠাটো যদি চাকি জ্বলাইছে তেনেহ'লে আপোনালোকে সেইটো ঘিউৰ চাকি জ্বলাব, যাতে আপোনালোকৰ ঘৰত সদায় ইতিবাচক শক্তিৰ সঞ্চাৰ হৈ থাকে। আৰু এটা কথা মনত ৰাখিব, ধৰ্মীয় বিশ্বাস অনুসৰি কেতিয়াও এটা চাকিৰ ওপৰত আন এটা চাকি নজ্বলাব, অৰ্থাৎ এটা নুমাই গ'লে আন এটা চাকিৰ ওপৰত দি দিয়া সেইটো অনুচিত বুলি গণ্য কৰা হয়। গতিকে সদায় চাকিবোৰ পৃথকে পৃথকে জ্বলাবলৈ চেষ্টা কৰিব। আৰু চাকি নুমুৱাবও আপোনালোকে নিজে নিজে কেতিয়াও নালাগে। পূজাৰ সময়তে হওক বা কোনোবা এটা উৎসৱৰ সময়তে হওক আপোনালোকে যদি চাকি নিজে হাতেৰে নুমাই বা ফুৱাই নুমাই, সেইটো আপোনালোকৰ লক্ষ্মী দেৱীক অসন্মান কৰা বুলি গণ্য কৰা হয়। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হ'ব আৰু কেতিয়াও আপোনালোকে নিজে চাকি নুনুমাব।
ধন্যবাদ। যদি ভিডিওটো ভাল লাগিছে ভিডিওটো লাইক কৰিব, চেনেলত যদি নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ, আৰু ভিডিওটো যদি ভাল লাগে তেনেহ'লে আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।